हेलो नमस्कार সকলোকে আজি দেখিছে না একদম হাজি কাছি সদায় বগা কাপোৰ পিন্ধি থাকে এনেকৈ কৈ থাকে কমেণ্টতো হওক বা লাইভতো আজি একদম বেলেগ এটা ড্ৰেছত পিন্ধিছোঁ কোনফালে যাম দেখাই আছোঁ এফালে আজি মানে কোনফালে যাম বোলে চা আজি এফালে যাব ওলাইছোঁ একদম হাজি কাছি ধুনীয়া হৈ লৈছোঁ কেনেকুৱা লাগিছে জনাব ক'লে গৈ আছোঁ নিশ্চয় দেখাই থাকিম ভিডিঅ'টোৰ মাজলৈ যাম বলক ইফালে আমি ওলাই আহিছোঁ গাঁৱৰ ৰাস্তা যিহেতু দেখিছেনে গাড়ী মটৰ নাই ইমান শান্ত পৰিৱেশ হৈ আছে অকল গছ গছনিৰ বাহিৰে বেলেগ একো নাই আমাৰ দুজনক দেখিবলৈ কেনেকুৱা লাগিছে জনাব দেই কেনেকৈ চাই দিছা তুমি এইফালে আকৌ ৰাস্তা কাষত দেখিছেনে একদম যে নদীৰ হেন পানী হৈ আছে ৰাস্তা কাষতে ইমান পথাৰত ইমান বেছি পানী হৈছে নহয় আমাৰ চাইডে তাৰপৰা এইফালে বেংকলৈ আহিলোঁ মোৰ যিহেতু ATM অহা নাছিলে তাৰপৰা ATM এপ্লাই কৰিবৰ কাৰণে এয়া মানুহজনে ফৰ্ম ফিল আপ কৰি আছে কি প্ৰয়োজন হয় জানেই নহয় আৰু গোটেইখিনি ফৰ্ম ফিল আপ কৰি আছে যিহেতু বতৰ ডাৱৰীয়া সেইকাৰণে বেংকত মানুহ বহুত বেছি কম দেখিছেনে মানুহ একেবাৰে নাই বুলি ক'ব পাৰি মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই আপোনালোকে বহুত দিনৰ মূৰত মানে এই ৰঙা লিপষ্টিক লৈছোঁ বুলি ক'ব লাগিব বহুত দিনৰ মূৰত আগত যদি ভিডিঅ' চাইছে গম পাবই নিজকে আজি বেছি ষ্টাইলি লাগিছে মানে মানুহে কয় যে বহুত ষ্টাইল কৰিছে এনেকুৱা লাগিছে বিশেষটো একো নাই লোৱা হ'লেও মানে ৰঙা লিপষ্টিকটো পাই বহুত বেছি ষ্টাইল কৰা নিজকে লাগিছে এইটো বেলেগ বেলেগ ওলাই থাকে আছে টিভিটো কথা টিভি ঘৰত দেখা নাই ইয়াত কাম কৰিব লগা আছিলে সকলো কৰি মেলি আহি এইফালে আমি বাছ ষ্টেণ্ডৰ ফালে আহিছোঁ বাছ ষ্টেণ্ডলৈ আহিছোঁ কাৰণে বাছ ৰৈ আছে কাৰণে আমি আগবাঢ়িব পৰা নাই ৰৈ আছোঁ মানুহ ভিৰত কিন্তু মানুহ বেছি নাই কাৰণ বতৰ বহুত বেছি বেয়া দেখিছে নহয় গ্লাছত গোটেই বৰষুণৰ পানী পৰি আছে ফাষ্টফুডৰ কাৰণে আহিছোঁ দেই ইয়াত বহুত ভাল মানে ফাষ্টফুড পায় বুলি ক'ব লাগিব বেয়া যিহেতু বহুত বেছি বেয়া বৰষুণৰ পৰা মানে ৰাস্তা পদূলি চব গেলি আছে তাতে এই নামা জেগাডোখৰ বহুত বেছি গেলি আছে মানুহজনে কৈছে বোলে তুমি নামি যাব নালাগে হেৰি ভৰি হেনো লেতেৰা কৰিব নালাগে বুলি কৈ ধেমালি কৰি পেলাই গৈ পেলাই নিজে আনিবলৈ গৈছে তাৰপৰা মই বোলো ভালেই পাইছোঁ এনেও লেতেৰা কৰা নামি যাব বেয়াই পাওঁ গাড়ীলৈ আনি দিয়া বুলি কৈছোঁ আনিবলৈ গৈছে মানুহজনে আনিবলৈ গৈছে ফাষ্টফুডটোতো মোৰ বিশেষ ইম্পৰ্টেণ্ট কিন্তু বহুত বাদ দিবলৈ কয় হ'লেও মই বাদ দিয়া নাই আৰু এতিয়ালৈ কিন্তু কমাব লাগিব বাৰু বিশেষকৈ ফাষ্টফুডটো বেছি খোৱাটোও প্ৰয়োজনীয় বেছি অইল থাকেতো হ'লেও উপায় নাই ইয়া আনিবলৈ গৈছে ম'ম' আনি দিছে তেখেতৰ কাৰণে চুপো আনিছে বিশেষকৈ মোৰ খাবলৈ মন নাই তেখেতৰ চৰ্দি কাহ হৈ আছে সেইকাৰণে মানে তেখেতে খাম বুলি কৈছে মই বোলো নাখাওঁ দেই মোক এই চাটনিটো যে এইটো গ্ৰীণ চাটনিটো ইমান খাবলৈ ভালো টেষ্টি জানেনে মোৰ একেবাৰে লোভৰ পানী পৰি গৈছে মই খাই লওঁ দেই এইটো এচিটোৰ কাৰণে মানে লগাই লৈছোঁ এইখনো বেছি বিক্ৰী নাযায় নি বাৰু এইফালে পা এইবাৰ ড্ৰাইভাৰৰ পৰা ভাত খোৱা উঠিলে হোটেল বাবা লিখা আছে বাবা দা ড্ৰাইভাৰৰ পৰা ভাত খোৱা উঠে এইখনে ফাষ্টফুড ঠাইত বিক্ৰী হয় লখিমপুৰ খায়ো ভাল লাগে গ্ৰীণ চাটনটো ভাল লাগিছে পুছে সেইটো খাবলৈ কেনেকুৱা চুপটো সেইটো কোৱা তুমি পুৰা ঘামি আছা ইমান ধুনীয়া নহয় দেই মোৰ ইমান ধুনীয়া নহয় ধুনীয়া কি বেয়া লাগে নে তুমি ধুনীয়া হ'লে ঠিক মই ধুনীয়া নহয় ইমান কেলা ফটো যিমান ধুনীয়া দেখাইছে কেলা বুলি কৈছা যে মই দি দিম নহয় এইটো হেৰিয়ত জানা নাই তেতিয়া কি হ'ব কিবা কেলা আমাৰ মাতৃভাষা মই দি দিম মাতৃভাষা হ'ল কেলা তুমি এখন মাতি লৈছে দেই নেলায় তাৰপৰা এইফালে আমি খাই বৈ লাহেকৈ আহি এইফালে বজাৰ কিছুমান কৰিলোঁ সৰু সুৰা তাৰপৰা আৰু এটা ডাঙৰকৈ বস্তু ল'লোঁ যিটো কাৰণে মানে গাড়ীখন আঁতৰত আছিলে কাৰণে আনিব নোৱাৰিলোঁ তাৰপৰা এইফালে আহি আছোঁ উঠাবৰ কাৰণে য'তে ত'তে আকৌ পাৰ্কিং কৰিবও নিদিয়ে নহয় এইখন কি দোকান চিনি পাইছে নিশ্চয় এইফালে মানুহজন গৈছে আনিবৰ কাৰণে এইটো দেখিছেনে
বেলেগ একো ডাঙৰ বস্তু নহয় দেই, আমাৰ কাৰণে ডাঙৰ আৰু আপোনালোকৰ কাৰণে এইটো সাধাৰণ হ'ব। এয়া দেখিছেনে মানুহজনে লৈ আহিছে। বৰষুণৰ মানে ইমান বেছি তাণ্ডৱ একোটো। এইফালে পাছফালে দেখিছেনে কাৰ্পেট এখন লৈছোঁ। তাৰপিছত আৰু বেলেগ কিবা কিবি সৰু সুৰা বজাৰ কৰিলোঁ আৰু তাকে বজাৰ চজাৰ কৰি মেলি বাকী আৰু সেয়াই আৰু খাই বৈ লাহেকৈ ঘৰমুৱা হৈছোঁ। তাৰপৰা এইফালে ঘৰলৈ আহি থাকোঁতে আম দেখিলোঁ, আম 1.5 কেজি লৈছোঁ। গছত ঘৰতে ধেৰ আছে, কিন্তু এইবাৰ কি জানো একেবাৰে কম মানে, সেইকাৰণে আমো এইফালে লৈ ল'লোঁ ঘৰত সকলোৱে খাম বুলি। আপোনালোকে আম খাবলৈ পাইছেনে জনাব দেই, আমাৰ ফালে আম একেবাৰে নাই। এইবছৰৰ আম দেই, খাবলৈ বহুত বেছি মিঠা। এইফালে দেখিছেনে পথাৰতে মানে একদম বানপানীহেন পানী অৱস্থা। ইমান বেছি হৈছে ন, ৰাস্তা উঠো অৱস্থা হৈছে। এইফালে বেলেগ ছাইডততো ঘৰ দুৱাৰে উঠি গৈছে, আমাৰ ফালে বাৰু নাই হোৱা, কিন্তু পথাৰত পানী দেখিছেনে ইমান বেছি হৈছে। যেনেকৈ আহি ঘৰ পালোহি। এইফালে বোলো মা আমকেইটা কাটা, মই কাপোৰকেইটা সলাই আহোঁ। তাৰ মা এইফালে আম কাটি আছে। বাটতে ছোৱালী এজনীক মাতি থৈ আহিলোঁ, সৰু ছোৱালী এজনীয়ে লৰ মাৰিছে আম দেখি পেলাই। এয়া আম আমি খাই থাকোঁ। ভিডিঅ'টো যদি ইমানলৈকে চাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ফালে দেখিছেনে অহা ৰাস্তাটো ইমান বেছি বৰষুণ, মানে আগলৈ যাব পৰা নাই, এনেকুৱা বেছি বৰষুণ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম সকলোকে। ভিডিঅ'টো যদি প্ৰথমবাৰ চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে সকলোকে বাই বাই।